এতিয়া আমি ট্ৰেইনতে আমাৰ অসমৰ পৰা গুৱাহাটীৰ পৰা এটা দল লগ পালোঁ 56জনীয়া দল বহুত ডাঙৰ দলে আহিছে ইয়াত মথুৰাত কিবা প্ৰগ্ৰেম আছে বোলে আগ্ৰাত সেইকাৰণে আহিছে চাওঁচোন কেনেকুৱা কি কৰে ইয়াত এনেই ফূৰ্তি কৰি আছে অকণমান চাই লওঁ টেলেণ্ট চক ব্ৰাছেদি আৰু টিফিনেদি কণমানি ছোৱালীজনীয়ে চক ধুনীয়াকৈ গাই আছে
ধন্যবাদ। এয়া আপোনালোকে দেখিলে অসমৰ পৰা গুৱাহাটীৰ পৰা অহা এটা দল খুব ধুনীয়া সুন্দৰ পৰিৱেশন কৰিলে ট্ৰেইনৰ মাজতে। ধন্যবাদ।